দীপেন বড়ো ডাঙৰীয়াই প্ৰমোদ বড়োক মোৰ লগত বহাৰ কথা আছিল ক'ত আগত মই কি কৈছিল লাগিলে আমি 20টা খেলিম আহক माखासे इन्टारेस्टिं बाथ्रा हाग्रामा महिलारि सारा बुंदों भिडिअखौ नायजोबलाङोब्ला नोंथांमोनहा नुगोन दिनै दिसपुर चेल' यात्रा उदालगुरियावबो दंमोन उदालगुरि जिल्लायाव आं अन दा वे दाबोरै लामायाव दा खोथाया जाहैबाय दीपेन बर' सारखौबो लानानै आरो प्रमोद सारखौ लानानै माखासे बाथ्रा बा खोथा बुंदों हाग्रामा महिलारि सारा नायलांनि আগত মই কি কৈছিল লাগিলে আমি 20টা খেলিম আহক দীপেন বড়ো ডাঙৰীয়াই প্ৰমোদ বড়োক মোৰ লগত বহাৰ কথা আছিল ক'ত দীপেন বড়ো ইলেকশ্যন খেলিব এটা মনত পৰা নাই নেকি ইহঁতে আগৰ কথাবিলাক দীপেন বড়ো ৰাজনীতি আহিব বুলি কৈছে আহক খেলক আৰে আপচু লিডাৰ হওক চবে পিছত ৰাজনীতি কৰিবই আজি কংগ্ৰেছৰ লিডাৰ বিজেপিৰ লিডাৰ চব আগৰ আছু নেতা আছিল আপোনালোকে দেখা নাই আপচু লিডাৰতো পলিটিক্স কৰিব পাৰে একো ডাঙৰ কথা নহয় আমাৰ লগত প্ৰভাৱ নেপেলায় সি আপচু নেতা হৈ আছে আমি কেনেকৈ ইনভাইট যদি তেওঁ ইতিমধ্যে তাৰমানে সিদ্ধান্ত অলৰেডি হেৰি কৰিছে আপোনাৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে কৰিছে তেওঁ খুব কম দিনৰ ভিতৰত আপচু এৰিব এৰি পেলাই ক'ত যাব আপোনালোকে মাতিব নেকি ছাৰ আহিলে মই মাতিম কিন্তু আমাৰো মান সন্মান আছে মই মাতাৰ পিছত যদি নাহে 15টা চিটটো জিকাই দিয়াটো আমাৰ BPF দলৰ দায়িত্ব এতিয়ালৈ আমি যিটো তথ্য আপোনাৰ প্ৰতিটো সমষ্টিতে 6জন 7জন এই ধৰণৰ আচলতে প্ৰাৰ্থিত্ব প্ৰত্যেকে আগবাঢ়িছে এতিয়া কি ধৰণৰ প্ৰাৰ্থীক আপোনালোকে অগ্ৰাধিকাৰ দিব নাই আমাৰ উদ্দেশ্য সেইটোৱে UPFLৰ হওক বা কোনোবা বিজেপিৰে হওক বা কংগ্ৰেছৰে হওক যিমান দলৰ নেতা কৰ্মীসকলে আমাৰ দলত আহিছে আমি স্থান দিম কাম কৰিবলৈ আমি সুবিধা দিব আমাক সকলোকে লাগে আমি সকলোৱে একেলগে মিলি জুলাই কাম কৰিব আমি বিচাৰিছোঁ সকলোকে আমি সমানে সন্মান দি পেলাই আমি কাম কৰি যাম সেইটো নতুন সেইটো পুৰণা বুলি নহয় আমাক লাগে ইউনিটি আমাক লাগে শান্তি আমাক লাগে উন্নয়ন সেইটোৱে যদি আপুনি উন্নয়ন বিচাৰিছে জাগাত যদি আপুনি পিছ শান্তি বিচাৰিছে যদি আপুনি জাগাত একতা বিচাৰিছে সকলোকে আমি লৈ পেলাইহে কাম কৰিব পাৰিব তো যিমান আহিছে আমি আদৰিছোঁ ভাল লাগিছে আমি একেলগে কাম ফৰ্মেল ডিক্লেয়াৰ চিট শ্বেয়াৰিং যেতিয়া নেকি ইলেকশ্যন ঘোষণা হ'ব সেইদিনা হৈ যাব UPFLৰ কি হ'ব নহ'ব এইটো প্ৰমোদ বড়ো বা UPFLৰ নেতা কৰ্মীহে জানে মই কি ক'ম UPFLৰ NDAত আছে NDAত থাকিলে কি হ'ব প্ৰমোদ কাকো চিনি নাপায় সি নিজে কাটি পালে হয় এতিয়া সি নিজে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কি হৈ আছে ভাইচ প্ৰেচিডেণ্ট কি হৈ আছে কোন ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কি হৈ আছে হোৱা নাই তাৰ খবৰে নাই তাৰ নিজৰ জাগা পালে হ'ল নিজকে লৈ ব্যস্ত মুখ্যমন্ত্ৰী আপোনালোকক কথা পাতিব দিছে UPFLৰ চিফ মিনিষ্টাৰ হিচাপে ক'ব পাৰে চিফ মিনিষ্টাৰ ডাঙৰীয়াই CM হিচাপে ক'ব পাৰে এইটো ডাঙৰ কথা নহয় কিন্তু পাৰ্টি হিচাপে ক'ব নোৱাৰিব চিফ মিনিষ্টাৰ হিচাপে সকলো পাৰ্টিকে মিলি পেলাই থকাটো চিফ মিনিষ্টাৰ হিচাপে সেইটো ক'ব পাৰে এইটো কোৱাটো ডাঙৰ কথা নহয় কোৱাটো উচিত ক'ব পাৰে আমি না নক'ম বা বেয়া নাপায় কিন্তু পাৰ্টি হিচাপে ক'ব নোৱাৰে চিফ মিনিষ্টাৰ হিচাপে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো আপিল কৰিছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মিলিজুলি থাকক এইটো চিফ মিনিষ্টাৰ হিচাপে আপিল কৰাটো ডাঙৰ কথা নহয় পাৰে কিন্তু পাৰ্টি হিচাপে নোৱাৰে কাৰ লগত মোৰ আলোচনা প্ৰয়োজনে নাই আগতো আলোচনা কৰা নাই মই বিচৰা নাছিল মই BTC নিৰ্বাচনত আগত মই কি কৈছিল লাগিলে আমি 20টা খেলিম আহক দীপেন বড়ো ডাঙৰীয়াই প্ৰমোদ বড়োক মোৰ লগত বহাৰ কথা আছিল ক'ত দীপেন বড়ো ইলেকশ্যন খেলিব এটা মনত পৰা নাই নেকি ইহঁতে আগৰ কথাবিলাক দীপেন বড়ো ৰাজনীতি আহিব বুলি কৈছে আহক খেলক আৰে